Hello everyone, welcome to my YouTube channel. তুমি যদি মোৰ YouTube চেনেলত নতুন হৈ থকা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু মোৰ ভিডিঅ'টি সম্পূৰ্ণ স্কিপ নকৰাকৈ চোৱা কাৰণ মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক ইংৰাজী ভাষাটো শিকাম। তোমালোকে ইংৰাজী ভাষা শিকিবলৈ হলে প্ৰথমতে সৰু সুৰা শব্দবোৰ বা বাক্যবোৰ তোমালোকে প্ৰথমে শিকিব লাগিব। তোমালোকে এছামিজ শব্দ বা বাক্যবোৰ সদায় ইউজ কৰি থকা শব্দ বা বাক্যবোৰক ইংৰাজীত প্ৰথমতে শিকি লোৱা। তাৰ পিছতহে তোমালোকে ডাঙৰ বাক্যবোৰক তোমালোকে ইংৰাজীত ক'ব পাৰিবা। প্ৰথমতে শিকি লোৱা একেবাৰে ইজি বা একেবাৰে সহজ এছামিজ বাক্যবোৰক ইংৰাজীত অনুবাদ কৰিম মোৰ এই ভিডিঅ'ত। তোমালোকে চোৱা, মোৰ এডাল পেন্সিল আছে। আই হ্যাভ এ পেন্সিল। তোমাৰ বহুতো কিতাপ আছে। ইউ হ্যাভ মেনি বুকস। এইবোৰ ধুনীয়া ফুল। দিজ আৰ বিউটিফুল ফ্লাৱাৰ্স। তাৰ কেইবাটাও বাকচ আছে। হি হ্যাজ মেনি বক্স। কাঁহীবোৰ মেজৰ ওপৰত আছে। দ্য ডিছ আৰ অন দ্য টেবুল। আমাৰ ঘড়ী আছে। উই হ্যাভ ওয়াটচ। কলমটো মেজৰ ওপৰত আছে। দ্য পেন ইজ অন দ্য টেবুল। কিতাপখন মেজৰ ওপৰত থোৱা। কিপ দ্য বুক অন দ্য টেবুল। বন্দুকটো বাকচত থোৱা। পট দ্য গান ইন দ্য বক্স। সূৰ্যটো আমাৰ মূৰৰ ওপৰত আছে। দ্য ছান ইজ এবাভ আৱাৰ হেড। আমি গছৰ তলত বহিছিলোঁ। উই ছেট আণ্ডাৰ দ্য ট্ৰী। তেওঁ তলৰ পিনে চাইছিল। হি লুকড ব্লো। আকাশখনলৈ চোৱা। লুক এট দ্য স্কাই। তেওঁ মোৰ সৈতে আহিছিল। হি কামড উইথ মি। ধন নহ'লে আমি চলিব নোৱাৰোঁ। উই কেনট গো অন উইথাউট মানি। এইখন বা সেইখন কিতাপ লোৱা। টেক দিছ অৰ দ্য বুক। তেওঁ জ্ঞানী নহয়, বৰং মূৰ্খহে। হি ইজ নট উইজ ৰাইডাৰ এ ফল। এনেধৰণৰ মোৰ ইউটিউব চেনেলত এনেধৰণৰ ভিডিঅ'বোৰ প্ৰত্যেক দিনা আপলোড দি থাকোঁ। মই এনেধৰণৰ ট্ৰেন্সলেশ্যন অৰ্থাৎ অনুবাদ সহজ বা একেবাৰে সাধাৰণ বাক্যবোৰ আমি ইংৰাজীত কেনেকৈ ক'ব লাগে এনেধৰণৰ ভিডিঅ'বোৰ মই মোৰ এই ইউটিউব চেনেলত আপলোড দি থাকোঁ। সেইবাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে ইংৰাজী ভাষা সোনকালে শিকিব পাৰিবা মোৰ এই ইউটিউব চেনেলৰ পৰা।